खुलुमबाय स्टुडिअ आं दानसोरां बसुमतारी गोजोननि नोगोर क'क्राझाराव खौरांगिरिखौ बुथारनो हुमखि होदों NLA-नि मुं लानानै सिनाय मोनै सानै दुथांफोरा बिटिआरनि गाहाय सदर सहर क'क्राझाराव फिन खौरांगिरिखौ बुथारनो हुमखि होदों आसाम टक सेटेलाइट चेनेलनि खौरांगिरि सन्जय रायखौ हेलो हेलो मैं NLA সংগঠনৰ পৰা কৈছো কিহৰ পৰা এই যে NLA সংগঠনৰ পৰা কৈছো NLB NLA আপনি যে অৰুদ্দে যে আমাৰ যে ইএম আছে যে প্ৰগ্ৰাম সমষ্টি যে ইএম হয় হয় তাৰ এখন কি উল্টা পাল্টা আপনি লিখি আছে কি বকি আছে এইবিলাক আপুনি কথাটো শুনক কি উল্টা পুল্টা মই কি বকিছো আপুনি কওকচোন ক'ত উল্টা পুল্টা দেখাবলে মোক আপোনালোকে ক'ত উল্টা পুল্টা দি আছে আপুনি না ক'ত উল্টা পুল্টাটো ক'ত দেখিলে এইটো কওক আপুনি আমাৰ প্ৰগ্ৰাম লৈ অৰুদ্দে লৈ আপোনাৰ মাত মাতবা নালাগে গম পাইছে না আপনার যদি বেলেগ কিছু নিউজ আর আপনি করক কিন্তু আমার প্রোগ্রাম সমষ্টির কিবা হয় বেশি মাত মাতবা নালাগে আপনার নহয় বস্তুটো আপোনালোকে চাই ল'ব বস্তুখিনি মই বেয়া নিউজ কৰিছো নেকি তাত আপোনালোকে কওকচোন প্রোগ্রামের সমষ্টি আপনার সোমাব নালাগে আর তাতে আপনার মাথা মারবা নালাগে ঠিক আছে আপোনাৰ নম্বৰটো কোনে দিলে মোৰ কি আপনার নম্বর নাম্বার ক'ত পায় নহয় কোনে দিলে নম্বৰটো কোনে দিলে আপনি 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 যদি পেপার খুঁজে দিতে নাম্বারটো কিবা হয় না নহয় নম্বৰটো কোনে দিলে আপোনাক এইটো কওকচোন হ্যাঁ নম্বৰটো কোনে দিলে নম্বরটো কোনে দেব গোটা আপনার দেখা দরকার নাই আপনি শুনক দাদা শুনক আমি উচং নিৰপেক্ষ মানুহ ৰিপৰ্টাৰ ৰাইজৰ সমস্যা লৈ আমি নিউজ কৰাটো আমাৰ কৰ্তব্য ক'ত ডেভেলপমেণ্ট হৈছে হোৱা নাইতো ৰাইজে ক'ব এইটো আমি কোৱা নাইতো উল্টা পুল্টা কোৱা নাই ৰাইজে মাতিছে আমি ৰাইজে মাতিছে আমি গৈছো আমি নিজে নিজ ইচ্ছাই যোৱা নাই আমি নহয় আমি নিজ ইচ্ছাই যোৱা নাই আমি ৰাইজে মাতিলে আমি যামে যদি ৰাইজ মাতে আমি যাম ৰাইজ নামাতাকে আমি নাযাওঁ ৰাইজৰ সমস্যা ৰাইজে মাতিব নহয় ৰাইজৰ সমস্যা ৰাইজে মাতিব আমি ভোট দি জিকাইছো তো রিপোর্ট করবে কেলা তারা তেনেকে কথা ভদ্ৰভাৱে কথা কওক তেনেকে কথা নকব তেনেকে কথা নকব এইটো ৰাইজে মাতিছে আমি ৰাইজে মাতাৰ কাৰণেহে গৈছো আমি নিজে ইচ্ছা বিচাৰি যোৱা নাই রিপোর্ট করে দেবো আহিবি নহয় ৰাইজে মাতিছে আমি গৈছো ৰাইজ নামাতাকে আমি নাযাওঁ ৰাইজ মাতিছে আমি গৈছো মই ফালে এই যে ভয় নকৰোহে দাদা মই জীৱনক লৈ মই ভয় নকৰো নহয় মই এইবিলাক ভয় নকৰো মই ভয় নকৰো নহয় মই ৰাইজে মাতিলে মই যামে দাদা আপোনালোকে শুনক কথাটো বুজক যদি ৰাইজ মাতে মই যাম ৰাইজ নামাতাকে মই নাযাওঁ নিউজ কৰিব যে নেক্সট হ'ব হ'ব ঠিক আছে নহয় হ'ব মই নতুন পুৰৰ কাৰণে সাজু মই मख'नो गोनांदि सेटेलाइट चेनेलनि खौरांगिरिया रायजो राजाफोरनि जेंना जेंसिखौ सोराङाव फोरमायनो थाखाय खौरां फोसावनायनि सायाव सिनाय मोनै सानै दुथांफोरा बुथारनायनि हुमखि होदों जाथायजों भुगिनांनाय खौरांगिरिया क'क्राझार पुलिस थानायाव गसर थिखांबाय होनना जोंनिसिम खौरां मोन्दों কি কাৰণত FIR দিব লগা হ'ল নমস্কাৰ মোৰ নাম সঞ্জয় ৰায় মই বৰ্তমান আসাম টক্সৰ কোকৰাঝাৰ জিলাৰ মই সাংবাদিকতা কৰি আছোঁ মই পৰহি এটা নিউজ কৰিছিলোঁ যে ৭ নং ফুকুৰীয়া গ্ৰাম সমষ্টি যে কোকৰাঝাৰ জিলাৰ ৭ নং ফুকুৰীয়া গ্ৰাম সমষ্টিত মই এটা ৰাইজে মাতিছে ডেভেলপমেণ্টৰ কামৰ কাৰণে যে সমষ্টিবাসীয়ে সন্তুষ্ট নহয় যিটো কাৰ্যবাহী সদস্য আছে তাৰ কাম কাজত সন্তুষ্ট নহৈ পেলাই মোক মাতিছে আৰু মই মাতাৰ কাৰণে মই নিউজ কৰিবৰ কাৰণে গৈছিলোঁ তাত আৰু নিউজ কৰাৰ পিছত যোৱাকালি নিউজটো বাজিছিলে মোৰ বাজাৰ পিছত মোক অচিনাকি নম্বৰেৰে দুজন যুৱক ফোন কৰি মোক বিভিন্ন ধৰণৰ প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছিলে কৈছে যে মই নিউজটো কৰাৰ কাৰণে যে মোক কৈছে মোক এনেকুৱা ধৰণৰ মই নিউজ কৰিব নালাগে বুলি মোক তেখেতসকলে দাবী ধমকি দিছে আৰু নেক্সট টাইম যদি মই ৭ নং ফুকুৰীয়া গ্ৰাম সমষ্টিত যাই যদি মই নিউজ কৰোঁ তেতিয়াহ'লে তেওঁলোকে যদি মই নেক্সট টাইম কৰোঁ নিউজবিলাক তেতিয়াহ'লে মোক প্ৰাণে মাৰাৰ ভাবুকি দিছে আৰু মাৰি মোক কাটি পেলাই মোক নদীত পেলাই দিয়াৰ কথা তেনেকৈ ভাবুকি প্ৰদান কৰিছে কাৰোবাৰ নাম লৈছে নেকি তেওঁলোকে এটা সংগঠনৰ নাম লৈছে যে NLA-ৰ ল'ৰা হয় বোলে তেওঁলোকে তেনেকৈ মোক ধমকিটো দিছে আজি কি কৰিলে FIR মই আজি কোকৰাঝাৰ থানাত এখন মই এজাহাৰ দাখিল কৰিলোঁ FIR দিছোঁ OC ছাৰক আৰু মই এইটোৰ জৰিয়তে মই অসম চৰকাৰ আৰু আমাৰ BTR চৰকাৰক মই এইটোৱে অনুৰোধ কৰোঁ যাতে এই যিজন ব্যক্তিয়ে মোক ধমকি দিছে তেখেতক যাতে অতি সোনকালে ক্ৰয়ত্ব কৰি উচিত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে হয় মই যোৱা 20 তাৰিখত যে ৭ নং ফুকুৰীয়া গ্ৰাম সমষ্টিৰ যে খৰামাৰা অঞ্চল আছে খৰামাৰা অঞ্চলত ৰাইজৰ আহ্বানত
ৰাইজে মাতাৰ কাৰণে মই নিউজ পৰিৱেশন কৰিব গৈছিলোঁ। তাত বিভিন্ন ধৰণৰ সমস্যাৰে জৰ্জৰিত হৈ আছে অঞ্চলবাসীয়ে, আৰু সেই নিউজটো কৰাৰ কাৰণে মোক যোৱাকালি প্ৰায় 3টামান বজাত দুজন যুৱক ফোন কৰিছে। দ্বিতীয়জন ফোন কৰাজনে NLLP সদস্য কৈ মোক প্ৰাণে মৰাৰ ভাবুকি দিছে, আৰু ভৱিষ্যতে যাতে মই 7 নং পুকুৰীয়াগ্ৰাম সমষ্টিত কোনো ধৰণৰ যিবিলাক দুৰ্নীতি হওক বা যিবিলাকত ডেভেলপমেণ্ট হোৱা নাই সেই অঞ্চলসমূহত যাই যাতে মই নিউজ পৰিৱেশন কৰিব নোৱাৰোঁ, সেইটো মোক বাধা দিছে। আৰু যদি মই দ্বিতীয়তে তেনেকুৱা ধৰণৰ নিউজ কৰোঁ তেতিয়াহ'লে মোক মানে কাটি নদীত পেলাই দিয়াৰো ভাবুকি প্ৰদান কৰিছে। গতিকে মই আজি ইয়াত কোকৰাঝাৰ থানাত এখন মই FIR দিছোঁ, আৰু মই এই FIRৰ জৰিয়তে মই কোকৰাঝাৰ আৰক্ষী প্ৰশাসন আৰু অসম চৰকাৰ আৰু BTR চৰকাৰক মই দাবী জনাইছোঁ যে যিজন ব্যক্তিয়ে মোক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে অতি সোনকালে এই ব্যক্তি দুজনক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰাৰ কাৰণে আহ্বান জনাইছোঁ।